নমস্কাৰ ওয়ার্ল্ড কুইক নলেজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্ন হৈছে অসমে ভাৰতৰ মুঠ ভূমিৰ কিমান শতাংশ আগুৰি আছে? অপশ্যন এ 2.2 শতাংশ, অপশ্যন বি 2.3 শতাংশ, অপশ্যন চি 2.4 শতাংশ, অপশ্যন ডি 2.5 শতাংশ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 2.4 শতাংশ এপ্ৰক্সিমেটলি। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ সৰ্বাধিক? অপশ্যন এ নলবাৰী, অপশ্যন বি যোৰহাট, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি কামৰূপ মেট্ৰ'। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কামৰূপ মেট্ৰ'। নেক্সট কুৱেশ্যন, ৰামচৰিত মানসখন কোনে লিখিছিল? অপশ্যন এ নৱদেৱ, অপশ্যন বি তুলসীদাস, অপশ্যন চি সত্যন্য, অপশ্যন ডি সুৰদাস। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি তুলসীদাস। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ প্ৰথমটো বনস্পতি কাৰখানা ক'ত স্থাপন কৰা হৈছিল? অপশ্যন এ আমিনগাঁও, অপশ্যন বি নলবাৰী, অপশ্যন চি হাজো, অপশ্যন ডি ৰঙিয়া। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আমিনগাঁও। নেক্সট কুৱেশ্যন, জোনাকী কাকতৰ জন্ম কিমান চনত হৈছিল? অপশ্যন এ 1873 চনত, অপশ্যন বি 1880 চনত, অপশ্যন চি 1882 চনত, অপশ্যন ডি 1889 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 1889 চনত। নেক্সট কুৱেশ্যন, এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? অপশ্যন এ হেমচন্দ্ৰ বৰুৱা, অপশ্যন বি নাথাউন ব্ৰাউন, অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন ডি নিধিৰাম কেওট। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অপশ্যন এ হেমপ্ৰভা, অপশ্যন বি পুষ্পলতা, অপশ্যন চি নলিনীবালা দেৱী, অপশ্যন ডি মীৰা শৰ্মা। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, ৰাম নৱমী নাটকখন কোনে ৰচনা কৰিছিল? অপশ্যন এ মহাপুৰুষ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি গুণাভিৰাম বৰুৱা। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি গুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যন, মাইলছ ব্ৰনছনে ৰচনা কৰা অসমীয়া অভিধান কিমান চনত প্ৰকাশ পাইছিল? অপশ্যন এ 1867 চনত, অপশ্যন বি 1873 চনত, অপশ্যন চি 1890 চনত, অপশ্যন ডি 1900 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1867 চনত। নেক্সট কুৱেশ্যন, হেমকোষ কিমান চনত প্ৰকাশ পাইছিল? অপশ্যন এ 1890 চনত, অপশ্যন বি 1901 চনত, অপশ্যন চি 1900 চনত, অপশ্যন ডি 1800 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1900 চনত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক।